বাক্সাৰ হালবাৰীৰ কমাৰদৈচাত ইউপিপিএলৰ বিশাল কৰ্মী সভা অনুষ্ঠিত কৰা হয়। ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সভাপতি কাতিৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত হালবাৰী আৰু মুছলপুৰ জিলাভিত্তিক কৰ্মী সভাত উপস্থিত থাকি ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰোণ গৌৰা নাৰ্জাৰীয়ে কয়, আগন্তুক বিধানসভা নিৰ্বাচনত দখলত থকা 12টা বিধানসভা সমষ্টিতে বিপিএফ বিধ্বস্ত হ'ব। ইয়াৰ পৰিৱৰ্তে বিটিচিত সন্মিলিতভাৱে চৰকাৰ গঠন কৰা দলক ৰাইজে আদৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্মী সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই বিশিষ্ট অতিথিৰ ভাষণত কয়, প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত ৰাইজে বিচৰা ধৰণে সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰৰ বাবে ন্যায়ৰ বাবে কাম কাজ আৰম্ভ কৰিছে। বিৰোধীয়ে যিমানে অপপ্ৰচাৰ কৰিলেও প্ৰমোদ বড়োৰ নেতৃত্বত গঠিত চৰকাৰখনে সকলো জাতি জনগোষ্ঠীক ন্যায় আৰু অধিকাৰ দিব, সেয়া নিশ্চিত। 5 সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত ইউপিপিএলৰ হালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰী আৰু মছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই আঁত ধৰা কৰ্মী সভাত প্ৰাক্তন MCLA অনিপ বসুমতাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় নেতাক্ৰমে দীপক কুমাৰ বসুমতাৰী, দ্বিজেন দাস, সুৰেশ চৰকাৰ, মইনুল আলী, ধীৰাজ ডেকা, প্ৰদীপ চৰকাৰ, হাপনা সোৰেন আৰু লেকটাক বৰগোহাঁই, সত্যজিৎ বড়ো, মন্টু বড়োকে ধৰি অৰ্ধ শতাধিক নেতা নেত্ৰী অতিথি হিচাপে উপস্থিত থাকে। সকলো জাতি জনগোষ্ঠীৰ যিখিনি জাতীয় সমস্যা, ইউথসকলৰ যি সমস্যা, এই সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰোঁ, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। আৰু সেইটো লৈ পেলাই এইটো এটা ভূমিকাৰ এটা আমি চ'ৰ্চ হিচাপে লৈ পেলাই আগন্তুক ইলেকশ্যনত আমি ভাগ ল'ম, সেইটো 100% চিয়'ৰ। নাই, বিটিআৰ চৰকাৰটো আমাৰ এলায়েন্স চৰকাৰ হয়, কিন্তু আগন্তুক যি MLA ইলেকশ্যনৰ কথা, সেই কথাটোক লৈ পেলাই আমিও এতিয়া আলোচনা কৰা নাই, সেইটো আমাৰ হাইকমাণ্ডে জানিব। VCTC লৈ কি চিন্তা কৰিছে? নাই, VCTC এজ পাৰ দ্য আমাৰ যিমানখিনি আগৰ ইলেকশ্যনৰ আগত যি আমাৰ মেনিফেষ্টো আছিল, মেনিফেষ্টোত আমি VCTC নবনাওঁ হয়, এইটো কথাটো সত্য। আৰু আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমি ৰাইজৰ সন্মুখত উপস্থাপন কৰিছোঁ আমি এইবাৰ VCTC নবনাম বুলি। কিন্তু ইলেকশ্যনৰ এতিয়া পাছত য'ত নেকি আগন্তুক MLA ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট হ'বলৈ গৈ আছে, এই সময়ত আমি VCTC নামত ভিলেজ কাউন্সিল কৰি পেলাই ইলেকশ্যন কৰিব পৰা অৱস্থাত নহয়, যাৰ ফলত আমি ইলেকশ্যনৰ পাছ মুহূৰ্তলৈকে অৰ্থাৎ MLA ইলেকশ্যন হৈ পেলাই ৰিজাল্ট ওলোৱালৈকে আমি VCTCটোকে কণ্টিনিউশ্যন কৰিবৰ কাৰণে এইবাৰ আমি খুব সোনকালে VCTC গঠন কৰি পেলাই ৰাইজৰ ডেভেলপমেণ্টটো কেনেকৈ আনিব পাৰে বিফৰ ইলেকশ্যন, সেইটো কামটো আমি কৰিবলৈ হাতত লৈছোঁ। বিগত সময়ত বহুত কৰাপশ্যনৰ কথা কৈ থকা হৈছিলে, এতিয়া সেই কৰাপশ্যনৰ ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে? ভিতৰি কৰি আছে, এইটো আপোনালোকে অবজাৰ্ভ কৰি থাকক, ইয়াৰ ৰিজাল্টটো পাই যাব খুব সোনকালে। হালবাৰীৰ পৰা সাদিক আলীৰ ৰিপৰ্ট, ই প্ৰাইম।